15 আগষ্ট ভাৰতবৰ্ষৰ ৭৭তম স্বাধীনতা দিৱস। এই স্বাধীনতা দিৱস উপলক্ষে মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত থকা ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামী বীৰ পুৰুষ নেতাজী সুভাষ চন্দ্ৰ বসুৰ এই প্ৰতিমূৰ্তি আমি বন্তি প্ৰজ্বলন ও মাল্য অৰ্পণ কৰিলোঁ। আজি বন্তি প্ৰজ্বলন ও মাল্য অৰ্পণ কৰিলে মৰাণৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উপসভাপতি মাননীয় নৰেশ্বৰ শইকীয়া ডাঙৰীয়াই আৰু নেতাজীৰ প্ৰতিমূৰ্তিত মাল্য অৰ্পণ কৰিলে জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সন্মানীয় সভাপতি মানিক ৰাজ কোঁৱৰ ডাঙৰীয়াই। আৰু আমি অতিকৈ সুখী যে আজি আমাৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ বিষয়ববীয়াসকল আহি এই মহান নেতাগৰাকী আজি শ্ৰদ্ধা জ্ঞাপন কৰিছে। আমি নেতাজী স্মৃতি সুৰক্ষা সমিতিৰ তৰফৰ পৰা তেখেতসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি এই মহান বীৰগৰাকীক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাই অতিকৈ আনন্দিত হৈছোঁ। আৰু নেতাজী সদায় অমৰ থাকক, নৱপ্ৰজন্মৰ হৃদয়ত থাকক, ভাৰতবাসীৰ হৃদয়ত থাকক, এই কামনা কৰিছোঁ নেতাজী স্মৃতি ৰক্ষা সমিতিৰ তৰফৰ পৰা। জয় হিন্দ।